নমস্কাৰ বন্ধু বান্ধৱীসকল জবডট আসামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ। এছএছচি তৰফৰ পৰা আহিছে এটা নতুন নটিফিকেশ্যন। দিল্লী পুলিচ কনষ্টেবল আৰু এমটিএছত ওলাইছে প্ৰায় ৮,৪35টা নতুন পদ। আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম এই পদসমূহৰ বিষয়ে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল আপোনালোকৰ পোষ্টকেইটাৰ লাষ্ট ডেট হৈছে 30 ছেপ্টেম্বৰ 2023। টোটেল ভেকেঞ্চি আছে ৮,৪35টা। পোষ্টটোৰ নাম হৈছে দিল্লী পুলিচ কনষ্টেবল এক্সিকিউটিভ আৰু আছে এটা মাল্টিটাস্কিং ষ্টাফ MTS। আৰু এপ্লিকেশ্যন মুড হ'ব আপোনালোকৰ অনলাইন এপ্লাই হ'ব। লগতে আপোনালোকে অল অভাৰ ইণ্ডিয়া এই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। বন্ধুসকল দিল্লী পুলিচ কনষ্টেবলত আছে আপোনালোকৰ টোটেল ৭,৫৪৭টা পোষ্ট। তাৰ লগতে আছে আপোনালোকৰ যি MTSৰ পোষ্ট আছে MTSৰ আছে টোটেল আপোনালোকৰ ৮৮০টা পোষ্ট। এই পোষ্টসমূহ আপোনালোকৰ কেটেগৰী ৱাইজ মই স্ক্ৰীনত দেখাই দিম কিমান কোনটো কাষ্টৰ কিমান পোষ্ট আছে আপোনালোকে চাই ল'ব। এতিয়া লগতে আহিছে আপোনালোকৰ এজ লিমিট কিমান দিয়া আছে। এজ লিমিট দিল্লী পুলিচৰ কাৰণে দিয়া আছে আপোনালোকৰ 18ৰ পৰা 25 বছৰ বয়সলৈকে। আপোনালোকৰ তাৰপৰা মাল্টিটাস্কিঙৰ দিয়া আছে 18ৰ পৰা 27 বছৰলৈকে। OBC আৰু MOBC আপোনালোকৰ 3 বছৰ ইলেকশ্যন দিয়া আছে। SC ST কেণ্ডিডেটৰ বাবে আপোনালোকৰ 5 বছৰ ইলেকশ্যন দিয়া আছে। এপ্লিকেশ্যন ফিজ আছে আপোনালোকৰ 100 টকা। ST SC আৰু ওমেন কেণ্ডিডেটৰ কাৰণে এপ্লিকেশ্যন ফ্ৰী আছে। বন্ধুসকল এতিয়া আহিছোঁ আমি এডুকেশ্যন কোৱালিফিকেশ্যনলৈ। এডুকেশ্যন কোৱালিফিকেশ্যনত দিল্লী পুলিচৰ কাৰণে আছে আপোনালোকৰ 12 পাছ। যিকোনো আপোনালোকে ষ্ট্ৰীমৰ পৰা 12 পাছ কৰা হ'ব পাৰে। তাৰপিছত আছে মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আছে আপোনালোকৰ 10 পাছ হ'লে আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। বন্ধুসকল এতিয়া আহিছোঁ এক্সাম পেটাৰ্ণলৈ। আপোনালোকৰ এক্সাম হ'ব কম্পিউটাৰ বেচিছত হ'ব। আপোনালোকৰ 100টা কুৱেশ্যন থাকিব, 100 নম্বৰ থাকিব আৰু 2 ঘণ্টা সময় থাকিব। আপোনালোকৰ তাত নিগেটিভ মাৰ্কিং থাকিব। 4টা কুৱেশ্যন যদি আনচাৰ ভুল হয় আপোনালোকৰ তেন্তে 1 নম্বৰ কটা যাব। এতিয়া আহিছোঁ কি কুৱেশ্যন আহিব আপোনালোকৰ। জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছ আহিব আপোনালোকৰ 50 নম্বৰ, 50টা কুৱেশ্যন থাকিব। আৰু ৰিজনিঙত আহিব 25 নম্বৰ, 25টা কুৱেশ্যন থাকিব। মেথছৰ আহিব আপোনালোকৰ 15 নম্বৰ, 15টা কুৱেশ্যন থাকিব। আৰু আছে আপোনালোকৰ কম্পিউটাৰত আছে আপোনালোকৰ 10 নম্বৰ আৰু 10টা কুৱেশ্যন থাকিব। বন্ধুসকল এতিয়া আহিছোঁ আমি ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ বিষয়ে। ফিজিকেল এফিচিয়েঞ্চি টেষ্টত আপোনালোকে ল'ৰা ছোৱালী সকলোৱে 1600 মিটাৰ দৌৰিব লাগিব। ল'ৰাৰ কাৰণে আছে 6 মিনিট সময় আৰু ছোৱালীসকলৰ কাৰণে আছে 8 মিনিট সময়। তাৰপিছত আহিব আপোনালোকৰ লং জাম্প ল'ৰাই মাৰিব লাগিব 14 ফুট মাৰিলে আপোনালোকে পাছ কৰিব আৰু ছোৱালীসকলে 10 ফুট মাৰিলে পাছ কৰিব। তাৰপিছত আছে হাই জাম্পত আপোনালোকৰ 3 ফুট 9 ইঞ্চ মাৰিলে ল'ৰাই পাছ কৰিব আৰু ছোৱালীসকলে 3 ফুট মাৰিলে পাছ কৰিব। বন্ধুসকল এই পোষ্টকেইটা এপ্লাই আৰম্ভ হ'ব আপোনালোকৰ 1 ছেপ্টেম্বৰ 2023ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 30 ছেপ্টেম্বৰ 2023। আজি ভিডিঅ'টো ইমানেই। আৰু আপোনালোকে যদি জব ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।